উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ বাবে সেৱাই ডাঙৰ ঘোষণা কৰিছে। উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা 27 মে'ৰ পৰা অনুষ্ঠিত কৰা হ'ব। উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা ৰুটিনৰ দ্বাৰা অনুষ্ঠিত কৰা হ'ব। যিকেইটা বিষয় স্থগিত কৰা হৈছিল সেইকেইটা বিষয় সেৱাই জুন মাহত ঘোষণা কৰিব। উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা ৰুটিনৰ দ্বাৰা অনুষ্ঠিত কৰা হ'ব। অহাকালি অৰ্থাৎ 27 মে'ৰ পৰা অনুষ্ঠিত কৰা হ'ব। সেৱাই ঘোষণা কৰিছে স্থগিত যিকেইটা বিষয়ক লৈ স্থগিত কৰা হৈছিল সেৱাই সেইকেইটা বিষয় জুন মাহত ঘোষণা কৰিব। ইয়াৰ লগতে আপোনালোকক আৰু এটা খবৰ দিবলৈ বিচাৰিছোঁ, মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ পৰীক্ষাৰ ফলাফলসমূহ জুন মাহৰ প্ৰথম বা দ্বিতীয় সপ্তাহত ঘোষণা কৰিব। এতিয়ালৈকে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ পৰীক্ষাৰ বহীসমূহ মূল্যায়ন প্ৰক্ৰিয়া চলি আছে। জুন মাহৰ প্ৰথম বা দ্বিতীয় সপ্তাহত ঘোষণা কৰিব পৰীক্ষাৰ ফলাফলসমূহ সেৱাই জনাইছে। এই মুহূৰ্তত জুন মাহৰ প্ৰথম বা দ্বিতীয় সপ্তাহত সেৱাই ঘোষণা কৰিব পৰীক্ষাৰ